হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঢেৰুৱাতলিত ঢেৰুৱা খেতি কৰিছিলোঁ। সেই ঢেৰুৱাখিনি আজি তুলি বজাৰত বিক্ৰী কৰিবৰ কাৰণে বজাৰত তুলিবলৈ লৈছোঁ। কেনেধৰণে ঢেৰুৱাখিনি আমি তুলিম আপোনালোকক দেখুৱাইছোঁ। এইখিনি আমাৰ ঢেৰুৱাখিনি কি ধুনীয়াকৈ সুন্দৰকৈ ঢেৰুৱাখিনি হৈছে। এইখিনিতে তুলি বজাৰত বিক্ৰী কৰিবলৈ নিয়া হ'ব। ইয়াত সব ভালকৈ নোলালে কিছুমান। এইখিনি দেখিছে নহয়, কি ধুনীয়াকৈ ওলাইছে ঢেৰুৱাবিলাক, সুন্দৰকৈ ওলাইছে। বতৰ বেয়া কাৰণে ইমান বিকিব উপযোগী নাই হোৱা, মানে বতৰটো বেয়া কাৰণে বেয়া হৈ যাব বুলি খাৰ উঠি বৰষুণ দি থকাৰ কাৰণে খাৰ উঠি যাব বুলি আমি ঢেৰুৱাখিনি এতিয়া তুলি পেলাওঁ। নহ'লে আগতেও বৰষুণ দিয়াৰ কাৰণে আমাৰ ঢেৰুৱাখিনি বহুত লোকচান হ'ল। আগত সিঁচা ঢেৰুৱা যিখিনি সিঁচিছিলোঁ সেই ঢেৰুৱাখিনি আমাৰ ইমান লাভ নহ'ল। সেইকাৰণে আমি এতিয়া এই ঢেৰুৱাখিনিত সোনকালে তুলি বিক্ৰী কৰিবৰ কাৰণে আমি তুলি পেলাইছোঁ। এইখিনি আগতে কৰা ঢেৰুৱা, এইখিনি অলপ তুলিলোঁ যদি অলপ আছে। এইখিনি দোন বন ওলাইছে। এতিয়া আমি দোন বনখিনি তুলি আজি বজাৰত বিক্ৰী কৰিব লাগিব। এইখিনি দোন বনবিলাকো মানুহে বজাৰত ক্ৰয় কৰে। ঘৰুৱা শাক পাচলি এইবিলাক দোন বনবিলাক কি ধুনীয়াকৈ ওলাইছে ঢেৰুৱাতলিত। এই দোন বনবিলাক আমি বজাৰত বিক্ৰী কৰিমগৈ। এইখিনি পিছত সিঁচা ঢেৰুৱা, ইমান এটা ভাল হোৱা নাই ঢেৰুৱাখিনি, তেও অলপ হৈছে বতৰটো চাই। এইখিনি ঢেৰুৱা, এইখিনি ওলাইছে লাহে লাহে। চৰাই বহুত খাই লোকচান কৰিলে, আৰু বৰষুণ দিয়াৰ ফলত অলপ ঢেৰুৱা বেয়া হোৱাৰ কাৰণে ঢেৰুৱাখিনি খুব সেৰেঙাকৈ ওলাইছে। এনেধৰণে আমি ঢেৰুৱাখিনি তুলি আছোঁ বজাৰত বিক্ৰী কৰিবৰ কাৰণে। ইমান বেছি এটা ডাঙৰ নাই হোৱা ঢেৰুৱাখিনি। অলপ ঘন য'ত হৈ আছে সেইখিনিত অলপ আমি হেঙা কৰি দিছোঁ। এইখিনি অলপ ঘন হৈ আছে, তেতিয়া কিনাৰত থকা ডাঙৰ গছকেইজোপা আকৌ অলপ বাঢ়িবলৈ সুবিধা পাব। সেইকাৰণে আমি য'ত অলপ ঘন হৈছে আৰু পাতবিলাক অলপ মোজোৱা পৰি বেমাৰ লাগিছে, সেইকাৰণে আমি পাতবিলাক বেমাৰ লগাৰ কাৰণে এইখিনি অলপ তুলি দিছোঁ। দৰৱ জাতি মাৰিলে হয়, কিন্তু দৰৱ জাতি নেমাৰোঁ বুলিয়েই সেইকাৰণে এনেকৈ তুলি দিছোঁ। আৰু কেইদিনমান থকাহেঁতেন ঢেৰুৱাখিনি অলপ বেছি পইচা পোৱা গ'লহেঁতেন, কাৰণ এতিয়া ইমানটো ডাঙৰ হোৱা নাই। আৰু এসপ্তাহমান লাগিছিলে ঢেৰুৱাখিনি, আৰু এসপ্তাহ হোৱা হ'লে এইখিনি ঢেৰুৱা আৰু অলপ ডাঙৰ হ'লহেঁতেন। ডাঙৰ হোৱাহেঁতেন অলপ মুঠিবিলাকো অলপ ডাঙৰ হ'লহেঁতেন। এইখিনি এতিয়া আমি ঘৰলৈ নিম। এনেকৈ খৰাহিত থৈ লৈছোঁ। খৰাহিত থৈ ঘৰলৈ নি এইখিনি আকৌ ধুবগৈ লাগিব। ধুনীয়াকৈ খচি পানীত দি ধুনীয়াকৈ ধুই পিনি আকৌ এইখিনি মুঠিকৈ বন্ধা হ'ব। মুঠিকৈ বান্ধি আৰু লগত আমাৰ দোন বন আছে, দোন বনখিনিও বন্ধা হ'ব। ধুই পিনি দোন বনখিনি ঢেকীয়া বুটলি থৈছোঁ, ঢেকীয়াখিনিও বন্ধা হ'ব। সেইখিনি গোটেইখিনি লগ গৈ অলপ পিছত আমি বজাৰত বিক্ৰী কৰিবলৈ যাম।
এইখিনি আমাৰ এতিয়া বজাৰলৈ নিয়া শাকখিনি ইতিমধ্যে বান্ধি হৈ গৈছে। এইখিনি ঢেকীয়া দেখিছে নহয়, কিমান ঢেকীয়া, যে বহুত কষ্ট কৰিছোঁ। এইখিনি ঢেকীয়া একদম সেউজীয়া ফ্ৰেছ শাক পাচলি। এয়া ঢেকীয়া, এইখিনি গোটেইখিনি ঢেকীয়া প্ৰায় 80 মুঠিমান আছে ঢেকীয়া মুঠি। এইখিনি ঢেৰুৱাখিনি ধুনীয়া হৈ গৈছে, ধুনীয়াকৈ ধুই পিনি হেৰি কৰিছোঁ, ভৰাই লৈছোঁ ধুনীয়াকৈ ধুই। আৰু এইখিনি দোন বন দেখুৱাইছিলোঁ যে বাৰীত, সেইখিনি দোন বনখিনি মুঠি মুঠিকৈ এনেধৰণে বান্ধি থৈছোঁ। এনেদৰে বান্ধি, আৰু এই এমুঠি আপোনাৰ কলমৌ শাক। আজি গোটেইখিনি শাকেই একদম সেউজীয়া শাক পাচলি, সাৰ কীটনাশক দ্ৰব্য নিদিয়া একদম ফ্ৰেছ শাক পাচলি। এই মুঠি চেংমৰা, কি সুন্দৰকৈ কুমলীয়া আগ চেংমৰা শাক। এনেকৈ ধৰণে শাকখিনি এতিয়া বান্ধি হৈ গৈছে। এতিয়া বেগত ভৰাই আমি শাকখিনি বজাৰত নিবৰ কাৰণে গাড়ীত ভৰাই ল'ম। গাড়ীত ভৰাই আকৌ গধূলি 3টামান বজাত বজাৰলৈ ওলাই যাম, আবেলি। তাৰপিছত গাঁৱত অলপ শাক পাচলি বিক্ৰী কৰি আকৌ বজাৰত বা গধূলি আগে আগে বজাৰত বিক্ৰী কৰা হ'ব। এইখিনি একদম গাঁৱলীয়া ফ্ৰেছ শাক পাচলি। এতিয়া আমি শাক পাচলিখিনি বান্ধি মেলি হৈ গ'ল, আৰু এতিয়া বজাৰৰ কাৰণে আমি আহি ৰেডি হৈ লৈছোঁ বজাৰৰ কাৰণে। এয়া পূজা বুলি আজি অলপ স্পেচিয়েলকৈ ওলাইছোঁ। এয়া গাড়ীত বস্তুবিলাক ৰেডি হৈ গ'ল, এইবিলাক ভৰাই লৈছোঁ। এইবিলাক শাক পাচলিবিলাক এই শাক পাচলিবিলাক ধুনীয়াকৈ জেগাত ভৰাই লৈছোঁ। ঢেঁকুৰ শাকবিলাক ধুনীয়াকৈ ভৰাই লৈছোঁ গাড়ীত। সেইবিলাক এনেধৰণে এতিয়া বজাৰ যোৱা হ'ব। এতিয়া ঘৰৰ পৰা এয়া বজাৰ ওলাইছোঁ। মোৰ ইকো ভানখনত এতিয়া বজাৰলৈ ওলাই লৈছোঁ। অলপ পিছত বজাৰ পামগৈ আমি এতিয়া। Nãy mà বোকা